অসম আহি পালোঁ। আপোনালোকে গম পাইছে যদি মোৰ প্ৰিভিয়াছ ব্লগটো চাইছে, কালি যোধপুৰৰ পৰা ঘৰ আহি পালোঁ। আজি ৰাতিপুৱাই উঠি এতিয়া চাহ বনাবলৈকে লৈছোঁ। প্ৰদীপে উঠিছে, চাহ বনাই আছোঁ। আপোনালোকক প্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি বিহুৰ প্ৰথম দিন আৰু অসমত আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে। ইমান দিনে বহুত মিছ কৰি আছিলোঁ অসমখন, আৰু এতিয়া বিহুৰ বতৰ। আজি ৰাতিপুৱা উঠাৰ লগে লগে চাৰিওফালে বিহুৰ গান বজাই থৈ দিছে, মানে মনটোৱে ভাল লাগি গৈছে, বিহু বিহু লাগি গৈছে। এতিয়া চাহ বনাই আছোঁ, সকলোৱে চাহ খাওঁ। তো দুপৰীয়া ভাত পানী খাই অকণমান ৰেষ্ট লৈছিলোঁ। এতিয়া 6টা বাজিছে। এতিয়া আকৌ যাওঁ তললৈকে, গৈ চাহ পানী খাওঁ আৰু মাহঁতৰ কাৰণে কিবা কিবি বস্তু লৈ আহিছোঁ। অকণমান ৰাজস্থানৰ পৰা অকণমান মাহঁতক দেখাওঁ। তো ব'লক তললৈকে যাওঁ। আবেলি চাহকাপ খাই আছোঁ ধুনীয়াকৈ মিঠাইৰ লগত, আৰু মই আমাৰ মাক চিনাকি কৰাই দিছোঁ। এয়া মা। নমস্কাৰ। মাৰ অলপ গা বেয়া, আহি পাইছোঁ যে মাৰ একেবাৰে চৰ্দি লাগি মাতটো নোলোৱা যেনে হৈ আছে। এতিয়া অলপমান লাহে লাহে ভাল পাব আৰু মায়ে। আজি অসম আছামৰ আণ্ডাৰত গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত যি বিহুৰ নাম সন্নিৱিষ্ট হ'ল, তাৰ কাৰণে গোটেই 11,000 পাৰ্টিচিপেণ্টকে মই কংগ্ৰেচুলেশ্যন কৈছোঁ। আমি ইয়াতে আহিলোঁ, কিন্তু কালি পাছবোৰ দি আছিলে। আমি আহি পোৱাৰ পিছতহে গম পালোঁ, মানে ল'বই নোৱাৰিলোঁ। যাবলৈ বিৰাট মন আছিলে, যাব নোৱাৰিলোঁ আৰু আমি টিভিতেই চালোঁ। তথাপিতো মানে বিহুটো যেতিয়া দেখিছোঁ, আজি গোটেই বিশ্বই বিহু পাৰফৰ্মেঞ্চ চাইছে, বিহু দেখিছে, মানে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ অসমীয়া হিচাপে। আৰু সকলোকে যিমান কেইজন পাৰ্টিচিপেণ্টে গোটেই বিহুৱতী সকলোকে কংগ্ৰেচুলেশ্যন দিছোঁ। এনেকেই আমাৰ অসমীয়া যাতে আগবাঢ়ি যায় সেইটোৱে বিচাৰিছোঁ। আৰু এতিয়া এই ধুনীয়াকৈ তাৰে আৰু মিঠাই খাই আছোঁ আমি। আমাৰ বিহুত আছে দেখাওঁ বলক। ৰাজস্থানৰ পৰা বিহু বুলি সকলোৰে কাৰণে কি আনিলোঁ, এয়া শাৰী আনিছোঁ চবৰে কাৰণে। এই গোটেই শাৰীবোৰ হেণ্ডমেড হয়। তেওঁলোকে বেম্বু শ্বুট, কলৰ বাকলি, এনেকুৱা চব বস্তুবিলাকেৰে শাৰীবোৰ বনায়, আৰু এইবোৰ যে হেণ্ড প্ৰিণ্টেড হয় গোটেই এইবোৰ। সেইকাৰণে ৰাজস্থানৰ এটা চিন হিচাপে সকলোকে এইবাৰ এনেকৈ মই ৰাজস্থানৰ পৰাই কিনি আনিছোঁ সকলোৰে কাৰণে। শাৰীবোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এইবোৰ চাওক, একদম ৰাজস্থানী ডিজাইনটো আছে। মই সেইকাৰণে চবৰে কাৰণে এনেকৈ যাতে ৰাজস্থানী সেই প্ৰিণ্টটো থাকে, সেইটো কাৰণে এনেকৈ আনিছোঁ, যাতে চবে পিন্ধিলেই মানে গম পায় আৰু যে ৰাজস্থানৰ পৰা শাৰীখন আহিছে। ৰাজস্থানত আছোঁ যিহেতু ৰাজস্থানৰ চিন এটা লাগিব ন। ৰাতি ডিনাৰ কৰিলোঁ, এতিয়া শুব লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকে কেনেকুৱা পালে চাই জনাব। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈকে বাই বাই।